আজিৰ পৰা প্ৰায় 20 বছৰমানৰ আগৰ কাহিনী। গাঁওখনৰ নাম নভয়া গাঁও। এটা মনোমোহা পৰিৱেশেৰে ভৰপূৰ ঠাইখন। গাঁওখনৰ কাষেদিয়ে বৈ গৈছে এখন নদী, আৰু সেই নৈখনৰ পাৰতে অৱস্থিত এডাল প্ৰকাণ্ড আহঁত গছ। বতাহত গছডালৰ পাতবোৰৰ নাচোন চাই ভাল লাগে। তাতে নদীখনৰ শব্দ। গৰমৰ দিনত যে এটা বৰ ভাল লগা পৰিৱেশ হৈ উঠে। কেইবছৰমান যোৱাৰ পিছত যেন সিহঁতৰ গাঁওখনত কাৰোবাৰ বেয়া ছায়া পৰিছিল। লাহে লাহে গাঁওখনৰ এটা দুটাকৈ গৰু ছাগলীবোৰ নাইকিয়া হ'বলৈ ধৰিল। গাঁৱৰ ৰাইজে মিলি এখন সভা পাতিলে। সকলো আলোচনা হ'ল। ভাবিলে নতুনকৈ চোৰ সোমাইছে চাগৈ গাঁৱত। সেই গাঁৱৰ মানুহ কেইজনমানে লগ লাগি ৰাতি ৰাতি পহৰা দিয়াৰ কথা ভাবিলে। 5জনমান মানুহ ওলাল পহৰা দিবৰ বাবে। তাৰে এজন গণেশৰ পহৰা দিয়া পাল পৰিল সেই আহঁত গছডালৰ তলত। হাতে হাতে লেম্প লৈ সকলো নিজৰ নিজৰ দিশত গতি কৰিলে। গণেশ গৈ প্ৰকাণ্ড আহঁত গছজোপাৰ ওচৰ পালে। বতাহত গছডাল নাচি আছে। লাহে লাহে সেই আহঁতজোপাৰ তললৈ গ'ল। হঠাতে তাৰ কাণত শব্দ এটা পৰিল। এনেকুৱা লাগিছিল যেন পানীত কোনোবাই জাপ মাৰি দিছিল। গণেশে চিঞৰি কোন বুলি সুধিলে। কোনো উত্তৰ ঘূৰি নাহিল। মনতে ভাবিলে হয়তো গছৰ ডালো সৰি পৰিব পাৰে। আগুৱাই গৈ আহঁতজোপাৰ তলতে বহিল। অলপ সময় যোৱাৰ পিছত সি আকৌ এটা শব্দ শুনিলে। শব্দটো কোনোবা জন্তুৱে কিবা চোবাই থকাৰ দৰে। লেমৰ পোহৰটো বহাই আশে পাশে সি ঘূৰি চালে। কাকো দেখা নাপালে যদিও শব্দটো সি শুনি আছিলে। সেই লেম্পটো দাঙি লৈ সি ওপৰলৈ চালে। ওপৰলৈ চাই সি যিটো দৃশ্য দেখিলে তাৰ চকু থিয় হৈ ৰ'ল। দীঘল চুলি মেলা ৰঙা চকুৰে এক ভয়ানক ৰূপ। সি দৌৰিব খোজোতেই হাতৰ পৰা লেম্পটো পৰি নুমাই থাকিল। ৰাতিপুৱা হ'ল। গাঁৱত গম পালে গণেশ উভতি অহাই নাই। সেই গাঁৱৰ মানুহ মিলি তাক বিচাৰি গ'ল। গৈ গৈ সকলো সি পহৰা দিয়া ঠাইখিনি পালেগৈ। অলপ সময় বিচৰাৰ পিছত গণেশৰ লেম্পটো পালে। গাঁৱৰ গোটেই ৰাইজে সকলোতে বিচাৰিব ধৰিলে। গণেশক ক'তো নাপালে। সকলো ভাবি আচৰিত হৈ পৰিল। সন্ধিয়া হওঁ হওঁ হৈছে। সেই আহঁতজোপাৰ তলত থকা সকলো ঘৰলৈ আহিবলৈ ধৰিলে। ঘূৰি আহি থাকোঁতেই সেই আহঁতজোপাৰ পৰা শুনিলে এটা হাঁহি। তেতিয়া আৰু তেওঁলোকৰ বুজিব বাকী নাথাকিল।